কবিতা মোৰ কাৰণে জীৱন, কবিতা মোৰ কাৰণে পৃথিৱী, কবিতা মোৰ কাৰণে দিন, কবিতা ৰাতি। সুবৰ্ণ ৰেখা পানী নুচুবা হাত পৰিব মোৰ শেহতীয়া কিতাপ। কবিতা আচলতে মানুহক বাদ দি হ'ব পাৰে মই ভাবি পোৱা নাই, সমাজক বাদ দি হ'ব পাৰে মই ভাবিব নোৱাৰোঁ, ৰাজনীতি বাদ দি কবিতা মোৰ কাৰণে অৰ্থহীন। কেৱল কবিতাৰ বাবে কবিতা মই ভাবিব নোৱাৰোঁ, য'ত মানুহ নাই, য'ত পৃথিৱী নাই, য'ত মানুহৰ সমস্যা নাই, তাত কবিতা মোৰ কাৰণে অৰ্থহীন। নিজকে মানুহ বুলি ক'বলৈ ঘিণ লাগে আজিকালি। 40টা বসন্ত জুৰি দুৰ্নীতি, অপৰাধ, ৰক্তপাত আৰু মানৱতাৰ শ্মশান যাত্ৰা নেদেখাকে এদিনো হ'ব পৰা নাই ৰাতিৰ বিচনাত। চকুৰ আগত পৰি চাই হয় স্বৰ্ণা ভপোন, আশাৰ সকলো বাট হেৰাই যায় অন্ধকাৰ সাগৰত। ইচ্ছা থাকিলেও নাথাকে কোনো উপায়, অসহায় দৰ্শকৰ যন্ত্ৰণা বুকুত বান্ধি ঘূৰি ফুৰোঁ মই পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ।